Namaskar and adab. Welcome to my YouTube channel. Good morning. আজি এটা গাঁৱৰ ভিতৰত গৈ আছো কাজিৰঙাৰ বৰষুণ দি আছে খুব আৰু তলৰ ফালে পুৰা বোকা তলৰ ফালেও চাব লাগিব নহলে বোকাত ভৰিখন পৰি গলে চেছ গতিকে আৰু গাঁৱটোৰ ভিতৰত গৈ আছো বৰষুণ তামাম ছটা ধৰি আছো পুৰা বৰষুণ দি আছে মোবাইলটো ছটা আগত আছে মানে অলপ অলপ বৰষুণ হাতে মোবাইলত পৰি আছে কেমেৰাত আৰু এই গাঁৱটোত মুগা ফাৰ্ম আছে মুগা গছ আছে দেখুৱাম আজি আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ লৈ যাওঁ আপোনালোকক মুগা ফাৰ্ম ৰাস্তাটো চাওক না ইমান পিছল ওখ চাপৰ এতিয়া ওখ কেনেকুৱা ডেঞ্জাৰ ৰাস্তা মানে ইয়াতকৈ ডেঞ্জাৰ আৰু ৰাস্তা আছে কিন্তু আজিৰ দিনৰ কাৰণে মোৰ কাৰণে এইটো ডেঞ্জাৰ ৰাস্তা বহুত গাঁৱৰ ভিতৰত সোমাই আহিলোঁ বোকা পানী বাট ভিডিঅ'ৰ এণ্ডত আপোনালোকে জনাব আমি কাজিৰঙা এটা গাঁৱৰ ভিতৰত আহিছোঁ বহুতখিনি ৰাস্তাৰ পৰা সোমাই আহিলোঁ আৰু বৰষুণ দি আছে ছটা লৈ আছোঁ কেমেৰাটো পুৰা বৰষুণৰ মাজত আৰু আপুনি চাব পাৰিছে বোকাৰ মাজে মাজে আহিলোঁ ৰাস্তা ফালি আপোনালোকৰ কাৰণে ব্লগ এটা ব্লগটো লৈ আহিলোঁ আৰু ব্লগটো দেখুৱাম ব্লগত কি দেখুৱাব পাৰোঁ পিছফালে এটা পাহাৰ আছে পাহাৰটো কুঁৱলী কি ধুনীয়া কৰি ৰাখিছে আৰু এই বাগানৰ মাজত বাগান চাৰিওফালে বাগান আৰু এই পিছফালে মই বাগানটো দেখিব পাৰিছে আপোনালোকে পিছফালে এই বাগানটো একচুৱেলি মুগা গছ যিটো মুগা পলুৱে এই গছৰ পাতটো খাই খানে মুগা আপোনাৰ সূতাটো দিয়ে তলৰ ফালেও চাব লাগিব তলৰ ফালে বহুত বোকা আৰু জোক চীনা জোক বৰষুণ দিছে যিহেতু হ'বই আৰু এই গছজোপা গছ এইটো একচুৱেলি ইয়াতে হেৰি কৰিছে গছ ৰুইছে মানে আপোনাৰ মুগা আনিব পলু আনিব আনি গছত দিয়াৰ পিছত এই গছৰ পাত খাই প্ৰচেছটো বহুত দীঘল আৰু প্ৰচেছটো আপোনালোকক জনাম বা দেখুৱাম কেনেকুৱা নেক্সট ভিডিঅ'ত কিন্তু এই গছৰ যিটো ফাৰ্ম আছে এই গছটো যিখিনি জেগাত যিমান এৰিয়াত আছে চব মুগা গছ এই গছৰ পাতটো খাইহে মুগা সূতা হয় আৰু অসমীয়া মানুহে গমেই পাব মুগা সূতাৰ কিমান ভেলু মুগা কাপোৰ হওক মুগা সূতা হওক কিন্তু এই গছটোৰ পৰাহে মেইন এই গছটোৰ পৰা খাই কেনেহে মুগা সূতা হ'ব ভাল আৰু গতিকে এইটো আৰু এনেই আহিলোঁ ফুৰিবলৈ ভিডিঅ'টো ইমান ভাল নহ'ব বৰষুণ প্লাছ ছাতাটো এঘাটত ধৰিব লগা হৈছে কিন্তু ভাল লাগে বৰষুণতো ফুৰি ভাল লাগে কিছুমানে গম পায় গোটেই বৰষুণতো ফুৰিব লাগে ভাল লাগে আৰু আপোনালোকে জনামতে দেখিছে এইটো বহুত ডাঙৰ মানে মুগা গছ বহুত এৰিয়াত আছে মানে আপুনি ভাবক যেতিয়া মুগা সূতা হ'ব কিমান হ'ব মুগা সূতা আহি আছোঁ ইয়াতে বিছা দেখিছে এটা হাতত ছাতা ধৰি এটা হাতত ভিডিঅ' বনাবলৈ বহুত আনকমফৰ্টেবল দুখন হাতত বিষাই যায় কিন্তু নাই আপোনালোকৰ আগততো ভিডিঅ' আনিবই লাগিব দিবই লাগিব ভিডিঅ' ব্লগ বনাবই লাগিব দাদা কি বনাই আছে বাগানত কাম কৰা মানুহবিলাকৰ কাৰণে চাহ বনাই আছে দাদা এজনে চাহ বনাই আছে নাই নিজত নহয়
চাহ বনাই আছে চাহো খাম আমি হয় না দাদা বাগানত কাম কৰা মানুহবিলাক গাইজ মই যে কৈছিলো মুগা গছত এই পলুটো উঠাই দিয়ে এইটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'লে ডাঙৰ ডাঙৰ দেখিব আৰু মই কেইদিন পাছত আহিম আকৌ বনাবলৈ ভিডিঅ' দাদাজনে উঠাই দিব এই গছবিলাকত এই গছৰ পাতবিলাক খাব খাই খানে মুগা সূতাটো আমাক পাম ডাঙৰ হৈছে গছত অঁ গছত আগতে পুৰণা উঠাইছিলে বোলে পুৰণাবিলাক ডাঙৰ হৈছে ডাঙৰবিলাক চাওঁ যিখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক পিছত ভালকৈ একদিন আহিম সূতাবিলাক যেতিয়া হ'ব তেতিয়া আহিম দেখুৱাম এতিয়া আমি ভিতৰত আহিছোঁ ক'ত হা অঁ এই অলপ ডাঙৰ হৈছে এইবোৰ দেখিছে অলপ এয়া এই গছৰ পাতবিলাক খাইছে দেখিলে এইবিলাক গছৰ পাত খাইছে এই গছৰ পাত খাই ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পাছত আমি মুগা সূতা পাম এইটো দেখিব পাৰিছে আপোনালোকে এইটো দেখিব পাৰিছে এইটো আৰু এইটোতকৈ ডাঙৰ হৈছে মানে কেইদিনত ডাঙৰ হৈ যায় দাদা এসপ্তাহত ডাঙৰ হৈ যায় বঢ়িয়া বৰষুণ নিদিলে তেওঁলোকেতো মাইকী ওলাই গ'লে বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডাৰ কাৰণে একচুৱেলি বৰষুণ দিলে বেয়া বস্তুটো কাৰণ পাতবিলাক নাখায় কিন্তু আপুনি দেখিছে সেইটোৱে গছৰ পাত খাইছে এই পলুটোৱে আৰু এইটো আমাৰ মুগাৰ বেলেগ পলু হয় আৰু এই আপোনাৰ যিটো পাটৰ পলুটো বেলেগ না এৰী পলুটো বেলেগ চিনি পায় আমাৰ অসমীয়া মানুহে ভিডিঅ'টো বনাব আহিলোঁ ইমান ভাল নহ'ব বুলি ভাবিলোঁ কিন্তু ভালেই হ'ল কাৰণ মই আপোনালোকক দেখুৱাব পাৰিলোঁ মুগা গছৰ কোনটো পলু উঠে মুগা গছত আৰু মুগা গছ দেখুৱালোঁ বহুত সৰু সৰু পাত হয় তাতে পলুটো খাই আছে আৰু এইটো পলু আৰু এসপ্তাহমানত ডাঙৰ হ'ব ডাঙৰ হ'লে আৰু ধুনীয়া লাগিব ধুনীয়া দেখিব তাৰপিছত তেওঁলোকে বাঁহ বনাব বাঁহটো সেই বাঁহটোৱে মানে আমি মুগা সূতা পাওঁ আৰু এই খাই আছে চাওকচোন তলত জোক বহুত কষ্ট কৰিব লাগে কিন্তু মই নেটত চাইছিলোঁ গুগলত চাইছোঁ ইউটিউবত চাইছোঁ এই মুগা সূতা পাবলৈ বহুত কষ্ট কৰিব লাগে বহুত দীঘল প্ৰচেছ আছে আপোনালোকক জনাম বাৰু মই ওচৰতে থাকোঁ কিন্তু এদিনো অহা নাই এতিয়া আহিম এইকেইটা ডাঙৰ হোৱাৰ পাছত পলুকেইটা ডাঙৰ হোৱাৰ পাছত কেনেকৈ কি হয় আৰু জনাম আপোনালোকক ছটাটো আৰ কৰি ৰাখিছে পুৰা গছত পলু উঠি আছে কণী দেখিছে গাইজ কণী চাওক সেই পলুটোৰ কণী এইবিলাক সেই কণীৰ পৰা আকৌ সৰু মই যে দেখালোঁ অলপ আগত কাপোৰৰ ওপৰত আছিলে সেই কণীটো ফুটিব ডিমটো ফুটি সেইটো গছত উঠিব ডাঙৰ হ'ব বহুত দীঘল প্ৰচেছ আছে অঁ এইটো এই কণীৰ পৰা ওলাইছে সেই কণীটোৰ পৰা ওলাইছে বহুত দীঘল কাহানী আছে আপোনালোকক জনাম ইয়াৰে বিষয়ে গতিকে নেক্সট ভিডিঅ' 10-12 দিনত ইয়াৰ বিষয়ে ভিডিঅ' বনাম কণীৰ পেকেট আহিছে চাওক এই কণীটো এনেকৈ থৈ দিলেহে কণীটো ফুটি হ'ব পলু এইবিলাকত কণী পাৰে পখিলাটো আগত বান্ধিব তাৰপিছত ইয়াত বান্ধিব ইয়াত কণী পাৰে আৰু ইয়াৰ পৰা এইবিলাকে কণী এইবিলাক ধুনীয়াকৈ এৰাই মেলি এনেকৈ ছাইডত থৈ দিয়ে তাৰপিছত ফুটিলে কণীটো আপোনালোকক যিখিনি জানো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু দেখুৱালোঁ আপোনালোকক কেনেকৈ মুগা পলুটো কিমান সৰু কণীৰ পৰা মুগা পলু পোকটো হয় সেই পোকটো গছৰ পাত খাই কেনে আকৌ সি বাঁহ বনায় সেই বাঁহটোৰ পৰা পখিলা হয় পখিলাৰ পৰা আকৌ কণী হয় আৰু আমাক লাগে সেই বাঁহটো যিটো মুগা বাঁহ সেই বাঁহটোৰ পৰা মুগা সূতা হয় বহুত দীঘল প্ৰচেছ আকৌ দাদাজনে মাতিছে এসপ্তাহ 10 দিনৰ ভিতৰত আহিবলৈ তেতিয়া ডাঙৰ হ'ব আৰু দেখুৱাম হাতত লৈ কেনে বহুত ভয় লাগে দেখিবলৈ কিন্তু একো নকৰে আৰু তলত কিবা এটা বিছা পৰি আছে মই খুজিলোঁ এইটো বিছা একো নকৰে কিন্তু বহুত ডেঞ্জাৰ দেখিবলৈ মই দেখাইছিলোঁ অলপ আগত এটা সৰু চাই শ্বৰ্ট এটাত
গতিকে বৰষুণ বতৰ, গতিকে মোৰ ইমান হাতখন বিষাই যায়, ছটা ধৰি থাকিব লাগে। গতিকে আৰু লাগিলে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু এইখিনি জনাব আছিলে। আপোনালোকক দেখুৱাব ওলাইছোঁ পাহাৰটো। এতিয়া অলপ ধুনীয়া লগা হৈছে পাহাৰটো, গতিকে পাহাৰটো চাওঁ। বহুত জোৰে বৰষুণ দিছে, বহুত জোৰে বৰষুণ দিছে। মই কেমেৰাটো এনেকৈ আগুৱাই দিব পৰা নাই, বৰষুণ পৰি আছে কেমেৰাত। তলৰ ফালেও চাব লাগে, পিছল বহুত, পৰি গ'লে চেচ। পালোঁ। অঁ, কৰিলোঁ ভিডিঅ' অলপ। অঁ, এই দাদা এজনে বাগানত কাম কৰে, বহুত কষ্ট কৰি আছে। পানীত ভাৰ, আপোনালোকক বাগানৰ কষ্ট কৰা মানুহবিলাকৰ বিষয়ে এদিন ভিডিঅ' বনাম। অঁ, আৰু আহিম ইফালে। আৰু এই দাদাজনে চাওক কিমান কষ্ট কৰি। 2 নম্বৰ যাব, ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ মান দূৰ আছে। বাৰু যাম নেক্সট। এতিয়া বৰষুণ দি আছে, দাদা বহুত পানী ভাৰ তুলি লৈ যাব, পানী খুৱাব। গতিকে আৰু ৰাখিছোঁ। আপোনালোকৰ ভিডিঅ'টো দাদা আহিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, ব্লগটো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। বাই।